Hello guys, welcome to my YouTube channel. কেনে আছে আপোনালোক? আশা কৰো সকলোৰে ভালে আছে। ময়ো ভালে আছো। আজি মই গৈ আছো পথাৰৰ মাজে মাজে আমলকৰ দেউতাহঁতৰ ধান কাটিবৰ কাৰণে। এইফালে আমি চাহ খাইছো সকলোৱে। ধান কটাও মানুহ আছে, ধান নকটাও মানুহ আছে। মই কিন্তু ধান কটাই চাহ খাইছো। এইফালে এডাল কোনে কোনে চিনি পায়, আগতে সৰুতে বজোৱা কাৰ মনত আছে। আমি মায়ে আগতে কাটি দিয়ে, আমি খুব বজাও এই পেপাডাল। মই কিন্তু বনাব নাজানো, বাইদেউৱে বনাই আছে। পোৱালিজনীয়ে বজাব, কিন্তু এটা ভাল নাই হোৱা, সেইটো কাৰণে ইমান বজোৱা হোৱা নাই। এইফালে মই ধান কাটিছোঁ। ইমান এক্সপাৰ্ট নহয় বাৰু ধান কটা, কাটিছোঁ আৰু। এইফালে সোণোৱালী পথাৰখন, আঘোণ মাহৰ পথাৰখন দেখিবৰ কাৰণে খুব ধুনীয়া হয়, কাৰণ চাৰিওপিনে গোটেই সোণালী ৰঙৰে একদম ধানবোৰ ভৰপূৰে হৈ থাকে। কাটিও ভাল লাগে, কিন্তু এটাই কথা যে ৰ'দটো বহুত চোকা সেইটো সময়ত, সেইটোৱে আৰু মেইনলি। এইফালে পোৱালিকেইটাই মাছ ধৰিছে, এইফালে এতিয়া সাঁতুৰি আছে। আপুনি চাবচোন ধুনীয়াকৈ সিহঁতে সাঁতুৰি মাৰিব। আৰু কাৰ মনত আছে সৰুতে এনেকৈ পুখুৰীত গা ধোৱা, কমেণ্ট কৰি জনাব। এইফালে আমি ভাত খাবৰ কাৰণে আহিলোঁ ঔটেঙা গছ এজোপা তলত। যিহেতু চাহ হয়, আমি ইয়াতে ভাত খাম এতিয়া। পথাৰত ভাত খোৱা মজাই বেলেগ। ইয়াত আপোনালোকৰ কণী আছে, আলু আৰু চানা ভাজি, কচু আৰু দালি, এইফালে নিমখ, আচাৰ আৰু পিঁয়াজ লৈ দিছে। এতিয়া খাই লওঁ। এইফালে আমি সকলোৱে বহি লৈছোঁ গছৰ তলতে ভাত খাবৰ কাৰণে। এয়া সকলোৱে একেলগে বহি লৈছোঁ। গছৰ তলত এই ঔটেঙাজোপা আছে, আমি তাতে বহি লৈছোঁ। তাতে কিনাৰতে পুখুৰী, মজাই বেলেগ আৰু খোৱা পথাৰত। এয়া সুদাই হওক, নিকাই হওক, যিয়ে হওক, পথাৰত যিয়ে হ'লেও ভাল লাগে আপোনাৰ খাই। আমি খাই বৈ আজৰি এতিয়া। এয়া অলপ জিৰণি লৈছোঁ। এইফালে মায়ে খাই আছে ভাত। এইফালে পথাৰৰ মাজে মাজে ঘৰলৈ গৈ আছোঁ। পথাৰৰ মাজে মাজে। ভিডিঅ'টো যদি ভাল লাগে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এইবোৰ লাজুকী বন চুলে জৈ পৰি যায়। বহুত ভাগৰ লাগিলে আজিৰ দিনটো। ধান দাব গৈছিলে পথাৰলৈ। এয়াই আৰু নতুন এটা ব্লগত আকৌ লগ পাম। বাই বাই গাইজ।